পৰিসমাপ্তি ঘটক আমাৰ ছাত্ৰ সমাজ যুৱ সমাজ আমাৰ সৰ্বসাধাৰণ ৰাইজৰ যি আৰ্থ সামাজিক শৈক্ষিক সাংস্কৃতিক ক্ৰীড়া এই আটাইবোৰ গতিকে আমিও বিচাৰিছো আমাৰ সমস্যাটো অতি শীঘ্ৰে সমাধান কৰক নেতৃবৰ্গক মই চিনাকি কৰি দিব বিচাৰিছো আমাৰ মাজত উপস্থিত আছে সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি প্ৰবীণ ডেকা হৰণীয়াদেৱ তেখেতক চিনাকি দিবৰ কাৰণে আহ্বান জনাইছো সদৌ অসম হৰণীয়া কছাৰী ছাত্ৰ সন্থা জিন্দাবাদ হৰণীয়া কছাৰীৰ বন্ধ হৈ থকা জনজাতি প্ৰমাণ পত্ৰ অতি শীঘ্ৰে মুকলি কৰক হৰণীয়া কছাৰীক সাহিত্য সাংস্কৃতিক পৰিষদ প্ৰদান কৰক হৰণীয়া কছাৰীৰ বন্ধ হৈ থকা জনজাতি প্ৰমাণ পত্ৰ অতি শীঘ্ৰে প্ৰদান কৰক হৰণীয়া কছাৰীৰ বিৰুদ্ধে ষড়যন্ত্ৰ নচলিব এই জুই জ্বলিছে সংগ্ৰাম চলিছে সলিউশন নৰে আমাৰ দাবী ন্যায্য দাবী হৰণীয়া কছাৰী বিৰোধী চক্ৰ নিপাত যাও এই জুই জ্বলিছে হৰণীয়া কছাৰী বিৰোধী চক্ৰ নিপাত যাও হৰণীয়া কছাৰীৰ বন্ধ হৈ থকা জনজাতি প্ৰমাণ পত্ৰ অতি শীঘ্ৰে মুকলি কৰক কছাৰী গণতি নাই মঞ্চ জিন্দাবাদ কছাৰী গণতি নাই মঞ্চ জিন্দাবাদ কছাৰী সন্মিলন অসম জিন্দাবাদ কছাৰী সাহিত্য অসম জিন্দাবাদ কছাৰী সাহিত্য সাহিত্য পৰিষদ প্ৰদান কৰক কছাৰী সাহিত্য সাহিত্য পৰিষদ প্ৰদান কৰক হৰণীয়া কছাৰী বন্ধ হৈ থকা জনজাতি প্ৰমাণ পত্ৰ অতি শীঘ্ৰে প্ৰদান কৰক হৰণীয়া কছাৰী বন্ধ হৈ থকা জনজাতি প্ৰমাণ পত্ৰ অতি শীঘ্ৰে প্ৰদান কৰক হৰণীয়া কছাৰী বন্ধ হৈ থকা জনজাতি প্ৰমাণ পত্ৰ অতি শীঘ্ৰে প্ৰদান কৰক গণতান্ত্ৰিক দেশ এই দেশখনৰ এগৰাকী নাগৰিক হিচাপে এটা জনগোষ্ঠী হিচাপে এই জনগোষ্ঠীটোৰ সমস্যাৰ আজি সমাধান কৰিবৰ কাৰণে বহু সময়ত আমি দাবী উত্থাপন কৰি আহিছোঁ এই 4 লক্ষ জনসাধাৰণে পৰিপূৰ্ণ হৰণীয়া কছাৰী জনগোষ্ঠীৰ এই সমস্যাটো সমাধান কৰি দিবৰ কাৰণে কোনো ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে আজি তাৰিখলৈকে তীব্ৰতৰ ইতিবাচক ব্যৱস্থা গ্ৰহণ নকৰিলে সেইকাৰণে আজি এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈকে আমি অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস আছে তেখেতৰ পোনপটীয়া হস্তক্ষেপত হৰণীয়া কছাৰী জনগোষ্ঠীৰ এই দীৰ্ঘদিনীয়া সন্মুখীন হৈ থকা হৰণীয়া কছাৰী জনগোষ্ঠীৰ জনজাতীয় প্ৰমাণ পত্ৰৰ সমস্যাটো অতি শীঘ্ৰে সমাধান কৰিব লাগিব আৰু হৰণীয়া কছাৰীক স্বায়ত্ত শাসিত পৰিষদ প্ৰদান কৰিব লাগিব কাৰণ আজিৰ তাৰিখত অসমত 10টাকে জনজাতি কিন্তু হৰণীয়া কছাৰীক আজিৰ তাৰিখত মাহীয়াৰ দৃষ্টিৰে চোৱা হৈছে এই মাহীয়াৰ দৃষ্টি আমি সহ্য কৰা নহ'ব এই বঞ্চনা আমি সহ্য নকৰোঁ কাৰণ অসমৰ বুকুত খিলঞ্জীয়া আদিম ভূমিপুত্ৰ জনজাতি জনগোষ্ঠী হৈও যদি আমাৰ সাংবিধানিক অধিকাৰৰ কাৰণে মানে কক বকাই থাকিবলগীয়া হয় ইয়াতকৈও ভাৰতবৰ্ষৰ দৰে কল্যাণকামী গণতান্ত্ৰিক দেশ এখনৰ অসম ৰাজ্যত এটা জনগোষ্ঠী হিচাপে আটাইতকৈ দুৰ্ভাগ্যজনক কথা ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কোৱা হৈছে অসমত বিজেপি চৰকাৰ কেন্দ্ৰত বিজেপি চৰকাৰ কিন্তু এই ডাবল ইঞ্জিনৰ চৰকাৰখনে খিলঞ্জীয়া হৰণীয়া কছাৰী জনগোষ্ঠীৰ মানে প্ৰকৃত যিটো সত্য সেই সত্যটো উদযাপন কৰি সমস্যাটো স্থায়ী সমাধান কৰিব পাৰি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যে হৰণীয়া কছাৰীসকলৰ বন্ধ হৈ থকা জনজাতি প্ৰমাণ পত্ৰ অতি শীঘ্ৰে মুকলি কৰি দিয়ক আৰু স্থায়ী সমাধান কৰক ইয়াৰ উপৰিও হৰণীয়া কছাৰীক সাহিত্য শাসিত পৰিষদ প্ৰদান কৰক এই দুইটা ডিমাণ্ড লৈ পেলাই বিশেষকৈ আজি যোৱাকালিৰ পৰাই 3দিনীয়া এই গণবিক্ষোভ কাৰ্যসূচী ঘোষণা কৰা হৈছিলে যোৱাকালি বাক্সা জিলা সদৰ বাক্সা জিলাত প্ৰায় 3000 মানুহৰ সমাগমত এই অনুষ্ঠান কৰা হৈছে আজি তামোলপুৰ জিলাৰ সদৰ তামোলপুৰত কৰা হৈছে আৰু অহাকালি ওদালগুৰি জিলাৰ ভেৰগাঁৱত এই গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব চাৰি লক্ষ মানুহ অসমত বসবাস কৰি আছোঁ তেখেতসকলৰ যি সমস্যা আমাৰ যি সমস্যা এই সমস্যাটো নিশ্চয় সকলোৱে হৃদয়ংগম কৰিছে কিন্তু চৰকাৰকেইখনে আমাক এই সমস্যাটো সমাধান কৰাৰ কাৰণে যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল এই ভূমিকা গ্ৰহণ কৰা নাই আমাৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী আজি চাকৰি প্ৰাৰ্থী যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোক বঞ্চিত হৈছে স্কলাৰশ্বিপ পোৱা নাই আমাৰ ছাত্ৰ ছাত্ৰীসকলে যুৱ চাম সাংঘাতিকভাৱে আজি ভীতিগ্ৰস্ত হৈছে মানসিকভাৱে ভাগি পৰিছে আমাৰ ৰাইজো হতাগ্ৰস্ত হৈছে গতিকে এই সকলোবিলাক লক্ষ্য কৰি আমি অসম চৰকাৰক এটাই আহ্বান জনাব বিচাৰিছোঁ লগতে বিটিআৰ চৰকাৰকো আহ্বান জনাব বিচাৰিছোঁ এই সমস্যাটোৰ অতি শীঘ্ৰে সমাধান কৰক নিৰ্বাচন সমাগত এই নিৰ্বাচনত যদি আমাৰ এই যি ইস্যু আমাৰ যি সমস্যা এই সমাধানৰ কাৰণে যদি তেওঁলোকে কোনো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে ইয়াতকৈ তীব্ৰতৰ গণ আন্দোলন হ'ব আৰু আমি সকলোৱে এইবাৰ ভোট বৰ্জন কৰিম আমি আমাৰ যদি ন্যায্যপ্ৰাপ্য অধিকাৰখিনি নাপাওঁ তেনেহ'লে আমাৰ ভোট প্ৰদান পৰাও আমি বঞ্চিত থাকিম গতিকে এইটো আমি ৰাইজলৈ আহ্বান জনাইছোঁ সকলো হৰণীয়া কছাৰী ৰাইজে এইবাৰ ভোট বৰ্জন কৰিব আৰু স্থায়ী সমাধান আমাক কৰি দিব লাগিব আমাৰ
যিটো সমস্যা উদ্ভৱ হৈ আছে সাংঘাতিকভাৱে ল'ৰা ছোৱালী সকলো সমাজ আমাৰ শৰণীয়া কছাৰী সকলো সমাজে ক্ষতিগ্ৰস্ত হৈছে আমি আজো ককাৰ দিনৰ পৰা যি চাৰ্টিফিকেট পাইছিলোঁ এতিয়া আজিৰ তাৰিখত বন্ধ হৈ আছে আমাৰ যি ৰাজনৈতিক সা সুবিধা অধিকাৰ সেইবিলাকৰ পৰা আমি বঞ্চিত হৈছোঁ গতিকে ইয়াৰ আমি তীব্ৰ গৰিহণা দিছোঁ আমাৰ যিখিনি এণ্টি মানে শৰণীয়া কছাৰী লোক আছে তেওঁলোককো আমি এই গণবিক্ষোভৰ জৰিয়তে আমি সাৱধান কৰি দিব বিচাৰিছোঁ আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম আৰু দিছপুৰ কপাবলৈ আমি সাজু আছোঁ গতিকে এইবেলি যি লোকপিয়ল হ'বলৈ গৈ আছে 2026 পৰা ইয়াত শৰণীয়া কছাৰীসকলক কছাৰীৰ পৰিৱৰ্তে শৰণীয়া কছাৰী হিচাপে লিপিবদ্ধ কৰিব লাগিব এই তিনিওটা মূল দাবী লৈ আজি তামোলপুৰ জিলাখনৰ এই লেহৰাম বড়ো সমন্বয় ক্ষেত্ৰত আমি গণবিক্ষোভ কাৰ্যসূচী ঘোষণা কৰিছিলোঁ আৰু ইতিমধ্যে আমি সফল ৰূপায়ণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ এই জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ পৰা প্ৰায় 4 সহস্ৰাধিক মানুহে অংশগ্ৰহণ কৰিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আজি এই তিনিওটা দাবী সম্বলিত স্মাৰকপত্ৰ মাননীয় তামোলপুৰ জিলাৰ আয়ুক্ত মহোদয়ৰ জৰিয়তে অসমৰ কৰ্মঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈকে এই স্মাৰকপত্ৰ প্ৰেৰণ কৰিম ইতিমধ্যে তামোলপুৰ জিলা আয়ুক্ত মহোদয়ৰ হৈ তামোলপুৰ চাৰ্কল অফিচাৰৰ সন্মানীয় চাৰ্কল অফিচাৰ মহোদয়া এই আমাৰ স্মাৰকপত্ৰ গ্ৰহণ কৰিবৰ কাৰণে আমাৰ মাজত আহি উপস্থিত হৈছে গতিকে তামোলপুৰ জিলা শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি আৰু সাধাৰণ সম্পাদক ডাঙৰীয়াৰ পৰা আমি বাইদেউক এই স্মাৰকপত্ৰখন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ইতিমধ্যে তামোলপুৰ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া মহোদয়াই আমাৰ স্মাৰকপত্ৰ গ্ৰহণ কৰিছে আমি আশা ৰাখিম বাইদেউকো দুআষাৰ ভাষণ ৰাখিবৰ কাৰণে কাৰণ জিলা প্ৰশাসনৰো দায়িত্ব আছে এই জিলাখনত 1 লাখতকৈ অধিক শৰণীয়া কছাৰী জনগোষ্ঠীৰ জনসাধাৰণ বসবাস কৰি আহিছে গতিকে এই জিলা প্ৰশাসনৰো দায়িত্ব আছে এই জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত এক ইতিবাচক সঁহাৰি বা পদক্ষেপ গ্ৰহণ কৰাৰ On behalf of our District Commissioner Tamalpur, on behalf of my district আৰু আপোনালোকৰ মেমৰেণ্ডমটো থ্ৰু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তামোলপুৰ আমি অনাৰেবল চিফ মিনিষ্টাৰ ছাৰ আছামলৈ আমি ফৰৱাৰ্ড কৰিছোঁ থেংক ইউ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ জিলা প্ৰশাসনৰ হৈ আহি আমাৰ মাজৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰা তামোলপুৰ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া মহোদয়